हेलो फ्रेंड्स आको एटा नतुन नियोग बार्ता লৈ আপোনালোকৰ ওচৰত আহিছো মই পল আৰু আপুনি চাই আছে এছামিজ ফাণ্ডা ইউটিউব চেনেল। আজিৰ নিয়োগ বাৰ্তাটো আহিছে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ পৰা। বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত খালি হোৱা বিভিন্ন পদসমূহ পূৰণ কৰিবৰ কাৰণে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। খালি হোৱা পোষ্টসমূহৰ ভিতৰত প্ৰথম পোষ্টটো হৈছে ফিল্ড ইনভেষ্টিগেটৰ আৰু ইয়াত নাম্বাৰ অফ পোষ্ট আছে 4টা। আৰু এই পোষ্টৰ বাবে স্যালাৰি হ'ব 31,000 পাৰ মান্থ। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন সোশিওলজি নাইবা মাষ্টাৰ ডিগ্ৰী ইন সোশিয়েল ওয়ার্ক, লগতে 1 বছৰৰ হেল্থ ৰিলেটেড এক্সপিৰিয়েন্স থাকিব লাগিব। দ্বিতীয় পদটো হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ আৰু ইয়াৰ বাবে নাম্বাৰ অফ পোষ্ট আছে 1টা আৰু ইয়াত স্যালাৰি হ'ব 18,000 পাৰ মান্থ। এই পোষ্টত এপ্লাই কৰিব বিচৰা প্ৰাৰ্থীৰ কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট, লগতে থাকিব লাগিব কম্পিউটাৰ সায়েন্সৰ DOEACCA লেভেল ডিপ্লোমা, লগতে থাকিব লাগিব মিনিমাম 1 বছৰৰ এক্সপিৰিয়েন্স উইথ হেল্থ ৰিলেটেড ইনষ্ট্ৰাকশন, লগতে থাকিব লাগিব টাইপিং প্ৰফিচিয়েন্সি উইথ সফটৱেৰ নলেজ। এই পোষ্টবোৰত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 24 ছেপ্টেম্বৰ আৰু এই পোষ্টবোৰত এপ্লাই কৰাৰ আগতে এই ভিডিঅ'টোৰ তলত ডিসক্ৰিপশ্যনত যিটো লিংক পাব প্ৰথম লিংক, সেই লিংকটোত ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব, তাৰ পাছত এপ্লাই কৰিব। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।